হয়, এইটো ৰাস্তাক লৈ আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বাৰম্বাৰ বিগত দিনত বহুতবাৰ অভিযোগ উত্থাপন কৰি আহিছোঁ সামাজিক মাধ্যম যোগেদি। ধুবুৰীৰ উপায়ুক্ত মহোদয়কো আমি ত্যাগ কৰিছোঁ, আমাৰ বিধায়ক সন্মানীয় নিজানুৰ ৰহমান ডাঙৰীয়াকো ত্যাগ কৰিছোঁ, তেখেতকো সকলোকে অৱগত কৰাইছোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ উন্নয়নমূলক কাৰ্যসূচী হাতত লোৱা নাই। তেখেতসকলে দেখিও নেদেখা ভাও জুৰি এইটো ৰাস্তাৰ কি হালঅৱস্থা কৰি ৰাখিছে আপোনালোকে চাওক। এইটো 1,27,15,000 টকাৰ ৰাস্তাৰ এইটো কাম কণ্ট্ৰেক্টৰ ঠিকাদাৰজনে সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে। আৰু এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াই কিহৰ ৰসত কিহৰ কাৰণে নিমাত হৈ আছে এতিয়ালৈকে গম পোৱা নাই। কিবা স্বাৰ্থ জড়িত আছে, থাকিব পাৰে ব্যক্তিগত স্বাৰ্থ জড়িত, নহ'লে তেখেতে নিমাত হৈ কিয় সৰব নহ'ল, কিয় তেখেতে ঠিকাদাৰজনৰ বিৰুদ্ধে কিয় তেখেতে মাত নামাতিলে, বা ৰাস্তাখন কিয় এতিয়ালৈকে ভাল নহ'ল। এই ঠিকাদাৰজনৰ নাম আমি জনাম, ছফিউৰ ৰহমান চাগে হ'ব, কিন্তু তেখেতক আমি কেতিয়াও হেৰিত আপোনাৰ ৰাস্তাত বা ফিল্ডত গ্ৰাউণ্ডত আমি কেতিয়াও দেখা নাই। বেলেগ মানুহকহে দেখা পাওঁ, তেখেতে উপঠিকাৰে দি থাকে, বিধায়কৰ ঘনিষ্ঠ মানুহবিলাকক দেখা পাওঁ, যাৰ কাৰণে হয়তো সকলোৱে নিমাত হৈ আছে। প্ৰশাসনো হয়তো সেইকাৰণে হয়তো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোকে জানে যে সমগ্ৰ বৃহত্তৰ চাজুৱাৰকুটি গাঁওখনৰ 3,500-4,000 হাজাৰমান মানুহ আছে। তাৰে ভিতৰত 600-700জন মান স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে। সকলোৰে একমাত্ৰ ৰাস্তা স্কুললৈ যাবলগীয়া হ'বৰ কাৰণে বা যোগাযোগৰ কাৰণে গৌৰীপুৰ চহৰৰ সৈতে একমাত্ৰ ৰাস্তাৰ অৱস্থা এইটো এনেকুৱা। এতিয়া যদি কাৰোবাৰ কোনো জৰুৰীকালীন ব্যৱস্থা হৈ পৰে, তেতিয়াহ'লে এখন এম্বুলেঞ্চ কেনেকৈ সোমাব আপোনালোকে নিজেই চাওক, কেনেকৈ সোমাব। আৰু দৈনন্দিন যে কিছু সময় দুদিন পিছে অলপ বৰষুণ নহওঁতে 5 মিনিটৰ সময়ৰ বৰষুণ নহওঁতে আমি এটাকৈ খবৰ কি পাওঁ যে তাত এখন ই ৰিক্সা বাগৰি পৰিছে। কেতিয়াবা খবৰ কি পাওঁ যে নিশ্চয় জড়িত হৈ আছে। পঞ্চায়তৰ চাওক, এইটো এতিয়া কাম হ'ল মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি, ইয়াত পঞ্চায়তৰ মানুহ জড়িত থাকিব বুলি মই নাভাবোঁ। ইয়াত নিশ্চয় ডাঙৰ মানুহ আছে যিবোৰৰ সাধাৰণ মানুহে একো কৰিব নোৱাৰে, যাৰ কাৰণে ঠিকাদাৰজনে নিৰ্ভয়ে ইমান দম্বালি মাৰি ইমান দুৰ্নীতি কৰিবলৈ সাহস পাইছে। নহ'লে কোনো ঠিকাদাৰে ইমান দুঃসাহস কেনেকৈ হ'ব পাৰে যে এনেকুৱা হাল অৱস্থা বোকাময় অৱস্থাত পিছলৈ হৈ আছে, তাত 1 কমৰ পানী আটক হৈ আছে, এনেকুৱা ৰাস্তা কেনেকৈ ৰাখিব পাৰে। নিশ্চয় ইয়াতে বিধায়ক ডাঙৰীয়া জড়িত আছে, নিশ্চয় PWD বিভাগৰ কোনো ডাঙৰ কৰ্তৃপক্ষ জড়িত হৈ আছে বুলি আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ভাবোঁ। আৰু ইয়াৰ বিৰুদ্ধে আমি সদায় মাত মাতি আছোঁ। আৰু যেতিয়ালৈকে সম্পূৰ্ণ ৰাস্তাখন সম্পূৰ্ণ কাৰ্য সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমি মাত মাতি যাম। এতিয়া চাওক, আজি 500-600 মান স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, এইখন ৰাস্তাৰ যোগেদি যাবলগীয়া হয়। তেখেতসকলৰ প্ৰাণৰ আহুতি দি ৰাস্তাখন পাৰ কৰিবলগীয়া হয়। কালি আপোনালোকে এইটো সময়ত যদি এনেকুৱাই হৈ থাকে, আপোনাৰ সেই দিনটো বেছি দূৰত নাই যে আপোনালোকে শুনা পাব যে চিলাইৰ পাৰৰ চাজুৱাৰকুটিৰ পৰা এজন ছাত্ৰই সিহঁতে ৰাস্তা পাৰ কৰোঁতে স্কুললৈ গৈ থাকোঁতে পিছলৈ বাগৰি গৈ মৃত্যুমুখত পৰিল। বিধায়ক ডাঙৰীয়াই কি মানুহৰ জীৱনলৈ হেতালি খেলা আৰম্ভ কৰিছে নেকি? ধেমালি চলি আছে ইয়াতে। আজি 7 মাহ 2 তাৰিখ 7 মাহ 2025 তাৰিখে এই ৰাস্তাখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলগীয়া হৈছিল। এতিয়া CC ব্লকটো দূৰৰ কথা, GSBৰ কাম পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই। কি ক'ব, যিহেতু আজি DC মহোদয় নিজে আহি পৰ্যবেক্ষণ কৰিছে, ৰাস্তাবিলাক আহিছে, এই ক্ষেত্ৰত আপুনি DC মহোদয়ক কি জনাব? মই সমূহ ৰাইজৰ তৰফৰ পৰা, আমাৰ সংগঠন নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা ধুবুৰী জিলা আয়ুক্ত মহোদয়লৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ আমালোকৰ অভিযোগটো তেখেতে নাকচেত কৰা নাই, তেখেতে নিজে আহিছে, নিজে আহি আজি বেলেগ হয়তো কিবা কাৰ্য চাবলৈ আহিছে, ৰাস্তাখনো চাই গ'ল। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিম। আৰু তেখেতৰ পৰা আমি এইটো আশা ৰাখিম যে তেখেতে অতি সোনকালে এইটো ৰাস্তাৰ উন্নতিকৰণ কৰিবলৈ ৰাস্তাখন সম্পূৰ্ণ কৰি CC ব্লক সম্পূৰ্ণ কৰি দিবৰ কাৰণে যত্ন ল'ব।